প্ৰথমে মোৰ চেনেলটোলৈ নমস্কাৰ জনাইছোঁ দেই, যোনে যোনে চাই মোৰ চেনেলটো। ভিউৱাৰ্ছ পাইছোঁ দেখোঁ কিছুমান, আৰু ইমান ভিউৱাৰ্ছ পাম বুলি ভবা নাছিলোঁ এমাহতে। যিয়েই হওক, ৱাটচ টাইমো পাম বুলি ভবা নাছিলোঁ। এতিয়া আপোনালোকে খালি ছাবস্ক্ৰাইব এটা কৰি দিব দয়া কৰি, তেতিয়া চেনেলটো চলিব বুলি ভাবিছোঁ। আৰু সেইকাৰণে বনাই আছোঁ, কিবা কিবি দি আছোঁ। আৰু এতিয়া মই হেৰি কৰিছোঁ, আজি মই পনীৰ বনাম। আৰু এই পনীৰখিনি মই কাটি লৈছোঁ দেই। ইমানখিনি হ'লে হৈ যাব মোৰ, আমাৰ মানুহ বেছি নাই। আৰু মোৰ ছোৱালীজনী পনীৰ নাখায় এনে, ল'ৰাটোৱে খাব অকণমান, হৈ যাব। এইখিনি বনাম, এইখিনি পনীৰখিনি বনাম। আৰু পনীৰ বনাবলৈ বাকীখিনি কৈ আছোঁ মই পিছত। এতিয়া মই বনাবলৈ ৰেডি। এয়া পনীৰ, লগতে এয়া আদা নহৰুৰ পেষ্ট, খিচমিচ লৈছোঁ কেইটামান, জলকীয়া, পিঁয়াজ আৰু নিমখ হালধিখিনিতো অকলে দিব। এইখিনি মই কাজু লৈছোঁ, আগতে মোৰ গুড়ি কৰা আছিল, তিয়াই থৈছোঁ অকণমান। কাজুৰ পেষ্ট, কাজু বাদাম, সেইখিনি। আজি চচ টচ আছে, নিদিওঁ, চচ দিলে ল'ৰাটোৱে বেয়া পায়। আৰু এতিয়া মই বনাম। প্ৰথমে মই পনীৰখিনি ভাজি ল'ম। বেছি নাভাজোঁ, বেছিকৈ নাভাজোঁ। ফুৰণ, তেজপাত দিলোঁ, এতিয়া ৰঙচুৱা হ'বলৈ অকণমান চেনি দিলোঁ, অকণমান। নিমখ হালধি একেলগে দি দিম। লাগিলে দিম বাৰু। ফুৰণ অকণমান, ফুৰণ, তেজপাত দিলোঁ, এতিয়া ৰঙচুৱা হ'বলৈ অকণমান চেনি দিলোঁ, অকণমান। নিমখ হালধি
একটা থেকে দিয়ে দিন। হলুদি দিয়ে এতিয়া আলু কিনি দিম, আলু অকণমান দিম। এতিয়া নহৰুৰ পেষ্টটো আগতীয়া কৰি নহৰু আৰু খিচমিচ কেইটা দি দিম। আদাখিনি পিছত দিম, আদাখিনি বেছি ভাজিলে ভাল নালাগে। কেইটামান খিচমিচ দিম। আৰু গৰম মছলা আমাৰ গুড়ি কৰি থোৱা ঘৰতে গুড়ি কৰোঁ মই গৰম মছলা আনি গৰম মছলা দিছোঁ অকণ। এতিয়া কাজুৰ পেষ্টখিনি দিম। আৰু পনীৰখিনিত মই আকৌ নিদিয়াকৈ ভাজিলোঁ। কেতিয়াবা দিওঁ, কেতিয়াবা চচ ৰিফাইনত ভালকৈ মচমচীয়াকৈ ভাজি তেনেকৈ চচ দি। আজি নৰ্মেল। এতিয়া পানী অকণ দিলে হ'বই। আদাটো মই এতিয়াহে দিম, আদাৰ পেষ্ট। আদা আৰু এতিয়া অকণমান পনীৰ মছলা দিম। বেছি নিদিওঁ, ঘৰত খোৱাৰ কাৰণে বনাইছোঁতো। কেনেকুৱা হৈছে জনাবচোন। এতিয়া অকণমান জিৰা দিম দেই, জিৰা। এতিয়া ৰেডি আৰু এবাৰ উতল হ'লে এক উতল খালে ৰেডি হৈ যাব। এতিয়া গেছটো অফ কৰি থ'লোঁ।
খাবলৈ ৰেডি এতিয়া পনীৰ।